Hello friends, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ যিটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে চাগে দেখিছেই মই কি বনাইছোঁ। তেনেহলে পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো আহক। ফাৰ্ষ্টতে মই ইয়াতে 3 কাপ জোখৰ পিঠাগুড়ি লৈছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুসৰি পিঠাগুড়িটো ল'ব যিমান দৰকাৰ হয় আপোনালোকক। এতিয়া ইয়াতে মই আন্দাজ অনুসৰি নিমখ দিছোঁ। এইখিনি মই গৰম পানী বা কুহুমীয়া পানী ব্যৱহাৰ নকৰোঁ, ঠাণ্ডা পানীতে মই বনাম। আপোনালোকে ইচ্ছা কৰিলে অলপ কুহুমীয়া কৰি ল'ব পাৰে। এতিয়া এইখিনি মই ভালদৰে মোহাৰি লৈ এটা ডো তৈয়াৰ কৰি লম। আপোনালোকে পানীটো অলপ অলপকৈ ব্যৱহাৰ কৰিব, যিহেতু প্ৰথমতে দি দিলে পানীখিনি বেছিও হৈ যাব পাৰে। সেইকাৰণে এনেধৰণে বনাই মই ডোটো তৈয়াৰ কৰি লওঁ। এতিয়া আমাৰ ডোটো ৰেডি হৈ গৈছে। এতিয়া মই এখন কেৰাহী লৈছোঁ, তাতে মই নৰ্মেল ৱাটাৰ দিছোঁ। এইখিনি মই কুহুমীয়া গৰম হ'বলৈ ৰাখি দিম। ইয়াতে মই 1 চামুচ জোখৰ ৰিফাইন এড কৰি ল'ম। ডোটোৰ পৰা এনেধৰণে বনাই ল'ম। মই এটা আপোনালোকক ট্ৰাই কৰি দেখাম। ইমানৰ ডো এটা লৈ এনেধৰণে কৰি গোটেইখিনি মই বনাই ল'ম। আধা বনোৱা হৈছে, মই গোটেইখিনি একেলগে যিহেতু বনাব নোৱাৰিম, সেইকাৰণে মোক পানীখিনি কুহুমীয়া গৰম হৈছে। এতিয়া মই এইখিনি এড কৰি ল'ম আৰু অলপ সিজিব দিম 5 মিনিটৰ কাৰণে। আৰু বাকীখিনি এনেধৰণে বনাই গোটেইখিনি সিজাই ল'ম। এতিয়া আমাৰ এইখিনি অলপ কালাৰ চেঞ্জ হৈ আহিছে। এইখিনি মাজে মাজে লৰাই থাকিব লাগিব এবাৰ দুবাৰ। 5 মিনিটৰ কাৰণে ৰাখিম। এইখিনি আমাৰ হৈ গৈছে। এতিয়া আমি এইখিনি উঠুৱাই ল'ম। চাওকচোন গোটেইখিনি এটা এটা হৈছে। একচুৱেলি ৰিফাইন দিয়াটো সিক্ৰেট হয় বহুত। এতিয়া আমাৰ এই গোটেইখিনি হৈ গ'ল। আৰু চাওকচোন এইটো বস্তু গাভী হৈ গৈছে, কাৰণ পিঠাগুড়িখিনি পৰি গৈছে, সেইকাৰণে গাভী হৈ গৈছে। এতিয়া আমাৰ এই গোটেইখিনি, এতিয়া মই ইয়াতে ঠাণ্ডা পানী লৈছোঁ, নৰ্মেল ৱাটাৰ ইয়াত দি দিম। তেতিয়া কি হয়, বস্তুটো ভাল হয় আৰু মানে পিছত ভাঙিও নাযায়। মই এইখিনি সিজাই লৈছিলোঁ, সেইখিনি মই পেলাই দিয়া নাই। মই বেলেগ এখন কেৰাহী লৈছোঁ, তাত মই 2 টেবুলস্পুন জোখৰ 2 বা 3 টেবুলস্পুন জোখৰ মই অইল দিম। মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। খুব বেছি তেল নালাগে, কম তেলতে হয়। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াতে মই কেইটামান জিৰা লৈছোঁ, সেইকেইটা ইয়াত দি দিম। জিৰা কেইটা ফুটে মানে এটা মিডিয়াম সাইজৰ মই পিঁয়াজ লৈছিলোঁ, সেইখিনি এড কৰি ল'ম আৰু গোল্ডেন কালাৰ হোৱালৈকে অলপ ভাজি ল'ম। আৰু মই অলপ আদা খুন্দি লৈছিলোঁ, এইখিনি দি দিম। ইয়াত আপোনালোকে নহৰু ব্যৱহাৰ নকৰিব, নহৰু যিহেতু স্মেলটো আহে, সেইকাৰণে মই নহৰু ব্যৱহাৰ কৰা নাই। সেইকাৰণে মই আদাই দিছোঁ। এইখিনি গোল্ডেন কালাৰ হৈছে। এতিয়া ইয়াতে মই 1/4 হালধি ব্যৱহাৰ কৰিছোঁ। ইয়াত বেছি ব্যৱহাৰ কৰিব নালাগে হালধি। মোৰ ওচৰত কেঁচা জলকীয়া নাই, সেইকাৰণে মই ৰেড চিলি পাউডাৰ অলপ সৰহকৈ দিছোঁ। আন্দাজ অনুসাৰে নিমখ। এইখিনি অলপ ভালদৰে লৰাই ল'ম। আপোনালোকৰ ওচৰত যদি কাৰী লিভছ বা কৰিয়েণ্ডাৰ পাত আছে, তেনেহ'লে ইয়াত এড কৰিব পাৰে। মোৰ ওচৰত নাই, মই এড কৰা নাই। অকণমান অলপ পানী দিম, বেছি নহয়। আধা কাপ জোখৰ পানী দিলোঁ। চাওক এটা এটা হৈছে, দেখিছেনে? ইমান ধুনীয়া হৈছে। এতিয়া এইখিনি মানে তেলটো ফুটি উঠিছে। এতিয়া ইয়াতে মই এইখিনি মানে পিঠাকেইটা ইয়াত এড কৰি ল'ম।
এইটো খাবলৈ বহুত ধুনীয়া হয় আপোনালোকে ট্ৰাই কৰি চাব ঘৰত আৰু এইখিনি 10 মিনিটৰ কাৰণে এনেধৰণে ৰাখি দিম এইখিনি আমাৰ হৈ গ'ল এতিয়া 10 মিনিট হৈ গ'ল এতিয়া ইয়াতে মই 3 টেবুলস্পুন জোখৰ মই টমেটো কেটচাপ দিম আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ নকৰিবও পাৰে আৰু মই যিখিনি এইখিনি ৰাখি থৈছিলোঁ যে আপোনালোকক দেখাইছিলোঁ সেইখিনি এক্সট্ৰা পানী ব্যৱহাৰ নকৰোঁ মই এইখিনি ব্যৱহাৰ কৰিম সেইকাৰণে মই ইয়াৰ পৰা 2 চামুচ ইয়াত এড কৰি ল'ম বেছিকৈ দিলে কি হ'ব পেনপেনিয়াৰ নিচিনা হ'ব সেইকাৰণে মই 2 চামুচে এড কৰিছোঁ এতিয়া এইখিনি ভালদৰে লৰাই ল'ম আৰু 10 মিনিটৰ কাৰণে ৰাখি দিম এতিয়া আমাৰ এইখিনি হৈ গ'ল 10 মিনিটৰ পিছত মই এইখিনি বন্ধ কৰি দিলোঁ এতিয়া মই আপোনালোকক প্লেটত চাৰ্ভ কৰি দেখাম আমাৰ ৰেডি হৈ গৈছে মই আপোনালোকক ভালকৈ দেখাই দিছোঁ চাওক দেখিলে কিমান ধুনীয়া হৈছে আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভৱিষ্যতে যদি মোৰ ভিডিঅ'বিলাক চাবলৈ বিচাৰে তেনেহ'লে নটিফিকেশ্যন বাটনটো প্ৰেছ কৰি দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up.